scheduled caste, scheduled tribe, indigenous ethnic community and disadvantaged group. অর্থাৎ চেয়াৰম্যান আলী ডাঙৰীয়াই ঠিকে কৈছে যে scheduled tribe আমি তেওঁলোকক প্ৰটেকশ্যন দিছোঁ, scheduled casteক প্ৰটেকশ্যন দিছোঁ, আহোম মটক মৰাণক প্ৰটেকশ্যন দিছোঁ, আমি কিন্তু প্ৰটেকশ্যন লোৱা নাই, আপোনালোক আৰু আমি লোৱা নাই। কাৰণ আপুনি কৈছে তেওঁলোক অসমৰ অৰিজিন, গতিকে এতিয়া আমি অৰিজিন মানুহখিনিক প্ৰটেকশ্যন দিছোঁ আৰু সেই প্ৰটেকশ্যনত বামুণ কলিতা বা মুছলিম মানুহৰ নামটো আমি ৰাখা নাই। গতিকে মই ভাবোঁ যে এইটো আপোনাৰ পইণ্টটোকে ধৰিছোঁ যে খিলঞ্জীয়া বুলি ক'লে definition the entire regulation definition of definition 177 of joy নাই definition of to 75 বছর আপনি চিন্তা মাননীয় অধ্যক্ষ মহোদয় definition of to আপনি 75 বছর চিন্তাই কৰিব নালাগে, আপুনি তো 150 বছর আগতে আহি গল, দ্ৰাবিড়িয়ান হৈ গল, এৰিয়ান হৈ গল, অলৰেডি তো কলেই। ভেরি গুড স্যার, ডকুমেন্ট পাবনি আপনি 31 সনৰ ডকুমেন্ট মানে 75 বছর ব্যাক হৈ গলে 31 হয়, আপনি ডকুমেন্ট अवेलेबल কৰি 19 মহোদয় এই মাত্ৰ ইনডাইৰেক্টলি কলে যে কলেতো বহুত হৈ যাব এৰিয়ান দ্ৰাবিডিয়ান, তাৰমানে বুজাব খুজিছে যে এওঁলোক অসমৰ মহিম মজুমদাৰ কিতাপখনে আনিব খুজিছে যে এওঁলোক অসমৰ বহুত দিনৰ বাসিন্দা, গতিকে মাত্ৰ 75 বছৰত কিয় চিন্তা কৰিব লাগে? It is only about 75. এতিয়া মই স্যার না স্যার সরকারি ডকুমেন্ট একো নাই নহয় স্যার, এতিয়া এটা কাট অফ ডেট ধৰিব, মই কৈ আছো যুক্তি অংগটো হ'ব লাগিব, কাগজ পাতি থাকিব লাগিব, তাৰো উত্তৰ দিম একদম। আপোনালোক শুনক, মাজে মাজে থিয় হৈ থাকিব নালাগে, আপুনি কৰা গোটেই কেইটা প্ৰশ্নৰ উত্তৰ দিম বুলিয়ে মই হাউচত আহিছোঁ, যে ধুনীয়াকৈ এটা এটা কৈ দিম। যে প্ৰথম এই বিলখনৰ এমেণ্ডমেণ্টটো অনা হ'ল, কংগ্ৰেছ দলৰ ভৰত নৰডাঙৰীয়া এটা উত্থাপন কৰিছিল, তেতিয়া মোৰ মনত লাগিছিল যে হয় কোনোবাই ক্ষমতাৰ অপপ্ৰয়োগ কৰি যদি শিডিউল ট্ৰাইব শিডিউল কাষ্টক এভিক কৰি দিয়ে কি হ'ব, সেইকাৰণে তেওঁলোকক যাতে এভিক কৰিব নোৱাৰে তাৰ কাৰণে এটা আমি স্পেচিফিক ক্লজ আনিলোঁ। এতিয়া অধ্যক্ষ মহোদয় আইনখন কি? চিম্পল আইন, ইয়াত মই ভাবোঁ যে সকলোৱে সমৰ্থন দিব লাগে যে 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব, তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত। বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব, বটদ্ৰবাৰ মানুহ থাকিব, ময়ো গৈ তাত থাকিব নোৱাৰোঁ। ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট ৰিলিজিয়াছ মাইনৰিটি। কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব, কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজোঁ ময়ো নোৱাৰিম। তাৰমানে ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট মুছলিম, ইট ইজ ফৰ এভৰিবডি। আমি এইটো কৰিব খুজিছোঁ যে কামাখ্যা মন্দিৰৰ আশে পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে, বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে, বৰপেটা সত্ৰৰ আশে পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে। কিন্তু এইটো নহয় যে চেয়াৰম্যান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব। ইয়াতে কোনো ডিছক্ৰিমিনেশ্যনে নাই, ন' কাষ্ট ক্ৰীড, অৰ্থাৎ এক্সেপ্ট দ্য স্থানীয় মানুহ, আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব। যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব, কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰোঁ, পীযুষ হাজৰিকাও যাব নোৱাৰে, চেয়াৰম্যান আলীও যাব নোৱাৰে, ৱাজেদ আলীও যাব নোৱাৰে। তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল। এতিয়া আমি কিয় যাব বিচাৰিছোঁ? নাই যদি এইটো নাই আৰু নাই ডেফিনেশ্যনত ইজ এপ্লিকেবল ফৰ দি অধ্যক্ষ মহোদয় ইয়াত লিখা আছে ডেফিনেশ্যন 3 সেকশন 3 মই পঢ়িছোঁ। সেকশন 2 আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ sir that is chapter 12. মই চেপ্টাৰ 12 we have brought amendment regarding section 3 of the regulation. একে কথা এই definition to গোটেই ৰেগুলেশ্যনৰ কাৰণে এপ্লিকেবল। সেকশন 3 টো আপোনালোকে পঢ়ি লওক, একেটাই বস্তু মই যিখন পঢ়ি আছোঁ দিয়ক। section 3 একদম মই কৈ দিছোঁ, একো তাতে মই নতুনকৈ এইখন দিয়ক না, অৰিজিনেল বিলখন দিয়ক না ভাই, দিয়ক।
একোটাই তাত নতুন কথা একো লিখা নাই মই যিখিনি কথা ইয়াত হ'ল সেকশন 1 এমেন্ডমেন্ট 2 ইয়াত কি লিখা আছে 2Q আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন্স দ্য ইনষ্টিটিউট একফালৰ পৰা পঢ়ক ইমান অধৈৰ্য কিয় হ'ব লাগে মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কি হয় মই 102 জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য আপোনালোকে ইমান অধৈৰ্য কিয় হয় ধৈৰ্য ধৰি কোনো অসুবিধা নাই Iconic Heritage Institute mean the institution building artifact structure construction having archaeological, historical and aesthetic or cultural significance which are reflective of the socio-cultural and religious ethos of the state and are of at least 250 years old. তাৰমানে 250 বছৰ পুৰণা ৰংঘৰ কাৰেংঘৰ বৰপেটা সত্ৰ আউনিয়াটি সত্ৰ এইখিনিক আমি আইকনিক ইনষ্টিটিউট বুলি লৈছোঁ লৈ তাৰ পিছত আমি কি কৈছোঁ টেৰিটৰি অফ আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন্স এ জিঅ'গ্ৰাফিকেল এৰিয়া উইদিন এ ৰেডিয়াছ অফ 5 কিলোমিটাৰ তাৰমানে বৰপেটা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছোঁ বৰদোৱা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছোঁ কামাখ্যা মন্দিৰৰ মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছোঁ Next question, original inhabitant means a person who have been living in that area along with his family for 3 generations up to 2006. One generation means a period of 25 years. Here gute meaning to ki hol? Meaning to hol, je Kamaikha, Bordua, Borpeta, Hottor, 5 kilometer akhe pakhe. Etiar para, যি বহিলে তেওঁলোকক মেডি পট্টালৈ জয় বহি আছে তেওঁলোককো উচ্ছেদ কৰা নহয় যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই হেতু এক্টত লিখা আছে খালি আজিৰে পৰা আমি তাত নতুনকৈ মাটি নিকিনিম ইমান এটা সিম্পল থিং বৰদুৱাত কিয় মাটি কিনিব লাগে আমি গৈ বতৰ দবা আপত্তি নাই একদম আপত্তি নাই এইটো মাজৰ ডেফিনিশনটো তেতিয়ালে সংশোধন কৰি দিও মানে ডেফিনিশন ইজ ফৰ দি এন্টায়াৰ ৰেগুলেশন মানে হাউসত আপোনালোকে কোৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব এইটো আমাৰ একো নাই হেলথি ডিসকাশন আমি ৰিজলিউশন লোৱা আছে ইতি যে আপুনি যেতিয়া কৈ আছিলে আপুনি কৈ থাকোতে মোৰ ক'ব মন গৈ আছিল কিন্তু মই ধৈৰ্য ধৰিছো কাৰণ আমি মেচিউৰড হৈ গলো উই আৰ এবাউট টু বি 60 ইয়াৰ্স আমি কিয় লৰা ধেমালি কৰি থাকো এটা এজনে টেবুলত উঠি নৃত্য কৰি থৈ গল এজনে এইবিলাক এনেকে এখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ গতিকে এটা সিস্টেমত চলো মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই মইতো সব কথাৰ উত্তৰ দিম বুলিয়ে কৈছো এতিয়া আমি কৈছো যে বৰপেটা বা আমাৰ পোৱামক্কা হাজোৰ হয়গ্ৰীব মন্দিৰ যি আছে ইয়াত হিন্দুৰ ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই হিন্দু খ্ৰীষ্টিয়ান মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয় 5 কিলোমিটাৰৰ ভিতৰত যোন বহি আছে বহি থাকিব লিগেলি মেডি পট্টা লৈ যোন বহি আছে বহি থাকিব নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো এতিয়া আমাৰোতো এজন বিধায়কে আপত্তি কৰিব লাগিছিলে যে আমাক কিয় বাধা দিছে আমাৰতো কোনো আপত্তি কৰা নাই কংগ্ৰেছে কিয় আপত্তি কৰিছে যেতিয়া আমাৰ কোনো এজনেও আপত্তি কৰা নাই যে মোৰ ঘৰটোতো উদাহৰণ হিচাপে মই কৈছো ৰূপক শৰ্মাই ক'ব পাৰে যে মোৰ ঘৰটোতো নগাঁও দাদা মোক কিয় বৰদুৱাত মাটি কিনা বাধা কৰিলে আজি আমাৰ বৰপেটাৰ বা আপুনি অধ্যক্ষ মহোদয় আপোনাৰ ঘৰ খৰভোগত আপুনিতো ক'ব পাৰে ভাই মোক বৰপেটাত কিয় মাটি কিনাত বাধা দিছে বা আজি মাজুলীৰ ওচৰতে হিতেন গোস্বামী ডাঙৰীয়া হ'ল আমাৰ গোটেইকেইজন বিধায়ক তেওঁলোকেওতো আপত্তি কৰিব পাৰে যে আমাক কিয় বাধা দিছে কিন্তু আমাৰ মনত কালচাৰেল এগ্ৰেছনটো আমাৰ মূৰত নাই কাৰণে আমি ভাল পাইছো দে নহয় স্থানীয় মানুহখিনি থাকিলেহে সত্ৰখন জীয়াই থাকিব স্থানীয় মানুহখিনি থাকিলেহে কামাখ্যা মন্দিৰ জীয়াই থাকিব আজি কামাখ্যাৰ মই এমএলএ
নিয়মতে মইহে আপত্তি কৰিব লাগিছিল যে মই কিয় তাত মাটি কিনিব নোৱাৰিম, কাৰণ ইট ইজ নট এগেইনষ্ট মুছলিম। ৭৫ বছৰ পুৰণা ক'ত পুৰণা হ'ব লাগিব, সেই জাগাখিনি পুৰণা হ'ব লাগিব। অৰ্থাৎ অকল পুৰণা অসমীয়া হ'লে নহ'ব। মোৰ দেউতা হয়তো ১২০০ খ্ৰীষ্টাব্দত আছিল, কিন্তু সেই এৰিয়াটোৰ যিহেতু মই ৭৫ বছৰ নহয়, উইদিন দ্য 5 কিলোমিটাৰ যিহেতু মই ৭৫ বছৰ নহয়, ময়ো মাটি কিনিব নোৱাৰোঁ। এতিয়া এই প্ৰভিজনটো লৈ আমাৰ ইয়াততো কোনো হুলস্থুল হোৱা নাই যে দাদা এনেকুৱা কিয় প্ৰস্তাৱ আনিলে, এতিয়াতো আমি অসমীয়া ১২০০ চনত আহিছোঁ, আমিও মাটি কিনিব নোৱাৰিম নেকি বৰদোৱাত? নাই, নোৱাৰিব। কোনে মাটি কিনিব? যোনে বৰদোৱা সত্ৰৰ ৰাতিপুৱাৰ যোনে প্ৰাৰ্থনা বুজি পায়, যোনে বৰদোৱা সত্ৰৰ প্ৰভাতী নামঘৰৰ যিটো আহিব স্পিৰিচুৱেল বাণী, সেইটো বুজি পায়। গতিকে এই বিলখন ইট ইজ নট এগেইনষ্ট দ্য কমিউনিটি। এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে ৫ কিলোমিটাৰৰ ভিতৰত নাযাব। এতিয়া ইয়াতে যদি আপত্তি কৰে, তেতিয়াহ'লে মই বুজি পাম যে আপোনালোকৰ ৫ কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে। তাৰ মানে কি যে বৰপেটা সত্ৰৰ যদি আপোনালোক ৫ কিলোমিটাৰৰ ভিতৰত যায়, ২০জন-২৫ জন মানুহ হৈ গ'লে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে। নাই, যদি ইচ্ছা নাই, এতিয়া এক্সকিউজ মি, যদি ইচ্ছা নাই, সদনৰ পৰা আমি ভাল বাৰ্তা পঠিয়াব লাগে। বিশেষকৈ ৰহিম ডাঙৰীয়া বৰপেটাৰ আগৰ বিধায়ক আছিল, তেওঁ ভাল বাৰ্তা পঠাব লাগে যে এই বিলখন আমি ছাপোৰ্ট কৰিছোঁ, যাতে আকৌ উঠিলে নুঠিব, মই কৈ আছোঁ নহয়, যে সদনত কেনেকৈ এইবাৰ আমি মেছেজ পঠাম যে আমি অসমখন ৭১ চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছোঁ। দম দিটো নহ'ব, দম দিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক, সেইটোতো ইলেকশ্যনে প্ৰমাণ কৰি দিলে। কেনেকৈ হ'ব যে আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম, ইজনে সিজনক আমি সন্মান কৰিম। ইয়াত যদি ১৫ কিলোমিটাৰ আহিলেহেঁতেন আমি অপ'জ কৰোঁ যে নহয়, ১৫ কিলোমিটাৰত যথেষ্ট আমাৰ মানুহ আছে, ৫ কিলোমিটাৰতো আমাৰ মানুহ আছে, কিন্তু বিলখনত আমি কৈছোঁ থকা মানুহখিনিক আমি দিগদাৰী নকৰোঁ, যাৰ অলৰেডি ম্যাদী পট্টা আছে। গতিকে ইয়াততো আপত্তি কৰিবলগীয়া নাই। তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি? নাই খোজা। গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে? যদি কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক? নাই খোজা। যেতিয়া যাবই খোজা নাই, ইয়াত আপত্তি কৰিবলগীয়া কি আছে? আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলোঁ। আপোনালোকে এইটো ভাবিছিলে যে আমাক যাব দিয়া নাই, কিন্তু হিন্দু এজন যাব পাৰিব। ইয়াত কোনো যাব নোৱাৰে, ইয়াতে কোনো যাব নোৱাৰে। এতিয়াৰ পৰা বৰপেটা, মাজুলী, বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকিব। স্থানীয় হিন্দু নে মুছলমান সেইটোও আমি চোৱা নাই, স্থানীয় মানুহখিনি থাকিব পাৰিব। ইট ইজ এ মষ্ট ছেকুলাৰ বিল। এতিয়া আপোনালোকে কৈছে ২০০৬টো ক'ৰ পৰা আহিলে? ২০০৬টো মনমোহন সিং ডাঙৰীয়াই দি থৈ যোৱা ফৰেষ্ট ৰাইট প্ৰটেকশ্যন এক্টত প্ৰথমবাৰৰ বাবে ক'লে যে ২০০৬ৰ আগত অহা ট্ৰাইবেল মানুহ থাকিব পাৰিব, কিন্তু জেনেৰেল মানুহৰ কাৰণে ২০০৬ৰ আগৰ ৭৫ বছৰ লাগিব। দিছ ডেফিনেশ্যন উই হেভ বৰোড ফ্ৰম ডক্টৰ মনমোহন সিং, ফৰেষ্ট ডেফিনেশ্যন। ২০০৬টো ক'বাৰ পৰা অহা শব্দ নহয়, ২০০৬ শব্দটো কংগ্ৰেছ দলে আমাক দি থৈ যোৱা শব্দ। যে ৩ জেনেৰেশ্যন যদি গন্তি কৰে, যোৱাকালি চক্ৰধৰ গগৈ আনিছিলে, তাতে পীযুষ হাজৰিকাই উত্তৰ দিছে যে ৩ জেনেৰেশ্যন মানে 1 জেনেৰেশ্যন ইজ 25 ইয়াৰ্ছ। এতিয়া আপোনালোকে ক'ব যে নহয় মনমোহন সিং বেয়া, সেইটো মই নাজানো। চ' ২৫ বছৰ বস্তুটো আহিলে ক'ৰ পৰা? কংগ্ৰেছৰ পৰা, যে যদি ফৰেষ্টত কোনোবা নন ট্ৰাইবেল মানুহ থাকে, তেওঁ ফৰেষ্ট ৰাইট পাবৰ কাৰণে ২০০৬ চনৰ আগৰ ৩ জেনেৰেশ্যন হ'ব লাগিব। ইণ্টাৰনেশ্যনেল কভানেণ্ট কোনে ভাঙিলে?
যিমান কেইখন কভানেন্ট চেয়াৰমেন আলী ডাঙৰীয়াই ক'লে সেই সময়ত আপুনিও কংগ্ৰেছ দলত আছিল তেতিয়া মনমোহন সিঙকতো কভানেন্ট নুবুজালে গতিকে আমাক এইবিলাক কিয় বুজাব লাগে পিছত সোমাইছে MLA হ'ল গতিকে তেতিয়াতো আমি ৱাজেদ আলী চৌধুৰী তেতিয়াও আছিলে তেতিয়াতো কভানেন্টৰ বিষয়ে কোৱা নাছিল গতিকে তেতিয়া কোৱা নাছিল আজি আৰু ৰিপিট কৰিব নালাগে কাৰণ আজি বৰ অসম বনোৱাৰ সময় আজি সেই কাৰণে এই আইনখনটো গুচি গৈছিল এছেম্বলিৰ পৰা এপ্ৰুভ হৈ মাত্ৰ ভৰত ডাঙৰীয়াৰ কথাটো সন্মান জনাই সেই ক্লজটো মই এমেণ্ডমেণ্ট আনিলোঁ যে এক্সক্লুডিং তাৰ বাদে যোৱাবাৰো সদনত মোক কংগ্ৰেছ দলে ইয়াত আশ্বাস দিছিল যে আমি বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই মাজুলীৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই আমি এখন সমৰ্থন কৰিছোঁ মাত্ৰ মাজুলীৰ পৰা যাতে শিডিউল ট্ৰাইব মানুহখিনি এভিকশ্যন নহয় তাৰ প্ৰভিজন এটা আনি দিয়ক এইটোতো যোৱাবাৰ কংগ্ৰেছে এগ্ৰী কৰা এখন আইন যিটো বিচাৰিছিল মই এইটো আনিলোঁ মইতো ভাবিছিলোঁ মই ৰাতিপুৱাই পীযুষ হাজৰিকাক কৈছিলোঁ যে এইটোলৈ একো বিতৰ্ক নাই কাৰণ কংগ্ৰেছৰ মতেই আমি এমেণ্ডমেণ্টটো আনিছোঁ বাকীটো এইখিনিতো হৈয়ে গ'ল গতিকে চিম্পল এই আইনৰ জৰিয়তে বৰপেটা বৰদোৱা মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত 3 জেনেৰেশ্যন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব বাকীয়ে নোৱাৰে হিন্দুও যাব নোৱাৰে মুছলমানো যাব নোৱাৰে খ্ৰীষ্টানো যাব নোৱাৰে যদি 5 কিলোমিটাৰৰ বাহিৰৰ হয় খালি যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়াহ'লে ডিচি এভিকশ্যন কৰিব পাৰিব যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে বৰপেটা মাজুলী বটদ্ৰৱাৰ 5 কিলোমিটাৰৰ ভিতৰত 6 কিলোমিটাৰ হ'লে কথা নাই যোন অকৰ্তৃত্বশীল থাকে সেইটো এনেও এভিকশ্যন হয় গতিকে তাত কোনো নতুন কথা একো নাই গতিকে এই আইনখন মোষ্ট সেকুলাৰ ক'ৰ পৰা 3 জেনেৰেশ্যন আহিছে সেইটোও ক'লোঁ 6 চনটো আহিছে ক'ৰ পৰা ক'লোঁ আৰু মইতো মাজে মাজে আচৰিত হওঁ যে আপোনালোকে মহিম মজুমদাৰ কিতাপখন পঢ়ি চাব তাত লিখা আছে অসমৰ অধিবাসী মুছলমানবিলাক আচলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক হাজাৰ বছৰ আগত অহা গতিকে টেনশ্যনে নাই মাত্ৰ 75 বছৰহে ধৰিছোঁ গতিকে টেনশ্যন ল'বলগীয়াটো একোৱেই নাই গতিকে আপোনালোকে ক'তো টেনশ্যন নল'ব যেতিয়ালৈকে সময়সীমা 1200 চনমান নিদিওঁ তেতিয়ালৈকে আপোনালোকে টেনশ্যন নল'ব আৰু যিজনে কিতাপখন এডিটিং কৰিছিলে তেওঁ এতিয়া কংগ্ৰেছ দলৰ কি এইটো ৰেকিবৰ সমষ্টিত ইলেকশ্যন উঠিব গৈছিলে তেওঁৱে এডিট কৰিছিল তাত ডিক্লেয়াৰ কৰি থৈছে যে অসমৰ ইমিগ্ৰেণ্ট মাইনৰিটি মানুহবিলাকে দ্ৰাবিডিয়ান হয় আৰু আৰ্যসকলো অহাৰ আগতে আহিছে গতিকে আপোনালোকৰতো কোনো কথা টেনশ্যনে নাই এইখন টেনশ্যনে বাকী আমাকহে টেনশ্যন দিব এইবিলাকত আপোনালোকৰতো ক'তো কোনো টেনশ্যনে নাই যদি কোনোবা আইনত আহে যে 1000 বছৰ আগত অহা মানুহ এভিকশ্যন হ'ব তেতিয়াহে আপোনালোকে টেনশ্যন ল'ব আদাৰৱাইজ কোনো টেনশ্যন নল'ব মই ভাল কৰি কৈছোঁ গতিকে এই আইনখন একো নাই এইখিনি ধেমালিতে ক'লোঁ যে চিম্পল কথা বৰপেটা সত্ৰক সন্মান জনাইছোঁ বৰদোৱা সত্ৰক সন্মান জনাইছোঁ মাজুলীক সন্মান জনাইছোঁ আৰু ইয়াত পোৱা মক্কাও থাকিব কাৰণ পোৱা মক্কাও 250 বছৰ আগত এনি ৰিলিজিয়াছ ইনষ্টিটিউট হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে অস্থানীয় মানুহ গ'লে কি হয় পৰম্পৰাবোৰ নষ্ট কৰি পেলায় ঐতিহ্যবিলাক নষ্ট কৰি পেলায় সেইকাৰণেহে এইখন আইন আৰু এইটো আপোনালোকে নাভাবিব যে উই আৰ প্ৰিভেণ্টিং অনলি ৰিলিজিয়াছ মাইনৰ নো উই আৰ অলছো প্ৰিভেণ্টিং ৰিলিজিয়াছ মেজৰিটি অলছো ফ্ৰম এণ্টাৰিং দেয়াৰ গতিকে আপোনালোকৰতো একো আপত্তি কৰিবলগীয়া কথাই নাই মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ কাৰণ আজি যিখন আইন এমেণ্ডমেণ্ট আহিছে এজ পাৰ দ্য ডিমাণ্ড অফ কংগ্ৰেছ পাৰ্টি যে মাজুলীত যাতে ST মানুহখিনিক এভিকশ্যন নহয় আমি ST বুলি কওঁতে অলপ বেছিকৈ লিখি দিলোঁ যে 5 কিলোমিটাৰ ভিতৰত কোনোবা ST যদি বহি আছে শিডিউল কাষ্ট বহি আছে তেওঁলোকক আমি পট্টা দি দিম এই বিলখনত তেওঁলোকক কোনো এভিকশ্যন কৰিব পৰা নাযাব সেইটোত আপুনিও এগ্ৰী এই মাত্ৰই ক'লে যে STৰ ভাল কাম কৰিব লাগে আমি খালি STৰ লগত যেনিবা SC2 লগাই দিছোঁ ইমানেই
গতিকে সকলোৰে সহযোগিতা বিচাৰিছোঁ ই মাজুলী বৰদোৱা বটদ্ৰৱাৰ সুৰক্ষাৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি ভাষণত ক'লে তেখেতৰ ইণ্টেণ্টৰ লগত আমাৰ অকণো বিভেদ নাই কিন্তু সমস্যাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অলপ চাব কৈছোঁ যিটো ডেফিনিশ্যন অৰিজিনেল ইনহেবিটেণ্ট দিছ কামছ আণ্ডাৰ ছেকশ্যন 3 অফ দি অৰিজিনেল এক্ট এণ্ড দিছ ছেকশ্যন 3 ইজ এপ্লিকেবল ফৰ অল আদাৰ ছেকশ্যনছ আপনি যেটো আইকনিক হেৰিটেজ কৈছে দিছ ৰিলেটছ টু অনলি চেপ্টাৰ 12 কিন্তু এই ডেফিনিশ্যনটো আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ গোটেইকেইটা চেপ্টাৰৰ কাৰণে গোটেইকেইটা ছেকশ্যনৰ কাৰণে প্ৰযোজ্য গতিকে তেখেতৰ যিটো ইণ্টেণ্ট যে অকল সত্ৰ বা আইকনিক ইনষ্টিটিউশ্যন প্ৰটেকশ্যন কৰে উই ডোণ্ট হেভ এনি অবজেকশ্যন কিন্তু এই ডেফিনিশ্যনটো যদিহে গোটেই আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ গোটেই ছেকশ্যনবোৰ এফেক্ট কৰে তেতিয়া এইটো ভয়ংকৰ কাৰবাৰ হ'ব সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই চেয়াৰমেন আলী ডাঙৰীয়াক প্ৰতিশ্ৰুতি দিছোঁ যে দিছ ইজ অনলি ৰিলেভেণ্ট টু আইকনিক ভেৰি গুড ছাৰ কিন্তু যদি সকলোৰে কাৰণে যদি এফেক্ট কৰে তেতিয়াহ'লে সেইটোও আমি এমেণ্ড কৰিম ভেৰি গুড ছাৰ কিন্তু মোৰ মতেদি দিছ ইজ অনলি ফৰ দিছ ভেৰি গুড ছাৰ মই সেইকাৰণে এটা এমেণ্ডমেণ্ট ইয়াতে মুভ কৰি খুজিছোঁ নতুনকৈ এই যিটো ক্লজটো আছে অৰিজিনেল ইনহেবিটেণ্ট লাষ্টত লিখি দিব লাগে ইন ৰেচপেক্ট অফ চেপ্টাৰ 12 তেতিয়াহ'লে আমাৰ আপত্তি নাই ছাৰ একদম দেট ইজ একচেপ্টেড ছাৰ ভেৰি গুড দেন উই ডোণ্ট হেভ এনি অবজেকশ্যন ছাৰ মাননীয় অধ্যক্ষ মহোদয় আমি গভৰ্ণমেণ্ট এমেণ্ডমেণ্টত লিখি দিম দিছ ডেফিনেশ্যন ইজ অনলি ৰিলেভেণ্ট ফৰ চেপ্টাৰ 12 ফৰ অনলি ফৰ আইকনিক হেৰিটেজ কাৰণ আমাৰ বাছ এইটোৱে কথা ইয়াত একচুৱেলি সেইটোৱে আছে কিন্তু আপোনালোকৰ মনত যিহেতু শংকা আছে এইটো জেনেৰেল আমি ছাৰ থেংক ইউ ছাৰ নাই ৰহিম ডাঙৰীয়া মই মানিয়ে ল'লোঁ যে যদি কাৰণ আমাৰ উদ্দেশ্যটো বৰপেটা মাজুলী আৰু বটদ্ৰৱাক ছিকিউৰ কৰা যদি চবতে হয় তেতিয়াতো সকলো মানুহে এফেক্টেড হ'ব সেইকাৰণে আমি লিখি দিম যে অৰিজিনেল এভিডেন্স লাষ্টত আমি এটা শব্দ লিম 2000 ইন দ্য ৰেফাৰেন্স টু চেপ্টাৰ 12 এইটো আমি গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট মই মুভে কৰিলোঁ আৰু কাইণ্ডলি আপুনি সেইটো একচেপ্ট কৰি দিলে আমি পিছত লাইনটো ভৰাই দিম হ'ব মাননীয় অধ্যক্ষ মহোদয় হ'ব ইমান নালাগে এইটোতো হৈ গ'ল মই এটা ছাৰ যুক্তিসংগত কথা ছাৰ প্লিজ মুখ্যমন্ত্ৰী মহোদয়েও বেয়া নাপায় মই জানো তাৰমানে ছাৰ আপুনি যিটো ক'লে 2006 আৰু 25 বছৰ সেইটো আছিলে ৰেগাৰ্ডিং ফৰেষ্ট খুব ষ্ট্ৰিক্ট কৰি কৰিছিলে কোনে কৰিছিলে মই যেতিয়া MLA নাছিলোঁ MP নাছিলোঁ এতিয়া কথাটো হ'ল যে যিহেতু উই আৰ ডিলিং উইথ দি লেণ্ড ইন জেনেৰেল লেণ্ড গতিকে এই ক্ষেত্ৰত প্ৰস্পেক্টিভ ডেটটো ইউজ কৰিব লাগে 2006 নহয় 2026 বা তাৰ প্ৰস্পেক্টিভ ডেট হ'ব আৰু 3 জেনেৰেশ্যনটো ইট ইজ ৰিলেটেড টু জেনেৰেল লেণ্ড নট ৰিলেটেড টু ফৰেষ্ট গতিকে 25 ইয়াৰ্ছৰ জেগাত 18 বছৰ কৰি দিব লাগে মাননীয় অধ্যক্ষ মহোদয় মইতো বৰপেটা জিলাৰ MLA হিচাপে আপুনিতো জানে যে আমাৰ বাঘবৰ সত্ৰৰ আজি অৱস্থা কেনেকুৱা 5 কিলোমিটাৰ ভিতৰত কেইবাটাও মছজিদ আহি গৈছে যদি এই আইনখন আজিৰ পৰা 50 বছৰ আগত আহিলেহেঁতেন সত্ৰখনৰ অন্তত 5 কিলোমিটাৰ আমি বচাব পাৰিলোহেঁতেন এতিয়া মই কাকো আপত্তি নকৰোঁ এইটো ডেম'গ্ৰাফিক চেঞ্জ এটা হৈছে তাত মই কোনো আই হেভ নাথিং নিগেটিভ ফিলিং এই আইনখন যদি শৰৎ সিংহ ডাঙৰীয়াৰ দিনত আহিলেহেঁতেন হিতেশ শইকীয়াৰ দিনত আহিলেহেঁতেন তেতিয়াহ'লে হয়তো আপুনি আজি বাঘবৰ সত্ৰৰ মানুহখিনি নিৰাপত্তাৰ অভাৱত আৰু নাম কীৰ্তন শব্দ শুনাৰ ভিতৰতে কেইবাটাও মছজিদো স্থাপন হৈ গৈছে গতিকে দিছ ইজ ৰিমেইনিং কেইটামান কাৰণ তাত লিখা আছে একখনত যে কোনোবা যদি বহিলে আৰু তাক উঠাব পৰা নাযায় মাত্ৰ ৰিমেইনিং ইনষ্টিটিউট কেইটামান আমাৰ আছে বৰপেটা সত্ৰ বটদ্ৰৱা এই ক্ষেত্ৰত আপোনালোকেতো মই বিচাৰোঁ যে আপোনালোকৰ যদি স্পিৰিটটো বৰ অসম নিৰ্মাণ হয় আপোনালোকে মোক ক'ব লাগে যে 75 নহয় ছাৰ 100 কৰি দিওঁ কাৰণ এইটো হ'ল সময়ৰ আহ্বান আৰু আমি যথেষ্ট পজিটিভলি ইয়াত বহিছোঁ বৰপেটা বটদ্ৰৱা মাজুলী কেইটামানে জেগা বাকী আছে লেট ইট বি ছাৰ্ভাইভ ইয়াত যদি কমাব চেষ্টা কৰোঁ তেতিয়াহ'লে এইটোৱে বুজাব
যে নহয় আমি কোনোবাই তাত মাটি কিনিব খুজিছোঁ গতিকে ইমানখিনিলৈকেতো এৰি দিব লাগে আৰু এইটো নতুন কথা নহয় 2 বছৰ আগৰ পৰাই নিয়মটো প্ৰযোজ্য হৈয়ে আছে বৰপেটাত অলৰেডি বাই গভৰ্ণমেণ্ট অৰ্ডাৰ এইটো চলিয়ে আছে ইয়াত আৰু এমেন আনিব নালাগে আপোনালোকে এটা বাৰ্তা পঠাওক যে চেয়াৰমেন আলী ডাঙৰীয়া ইয়াক আদৰণি জনাইছে ৰহিম ডাঙৰীয়া আদৰণি জনাইছে বৰপেটা ৰাইজে আপোনালোকক ভাল পাব আৰু এনেকৈ হাউচৰ পৰা লাহে লাহে আমি বৰ অসম নিৰ্মাণৰ এটা মেছেজ পঠিয়াব লাগিব ইয়াতে এনেকৈ সৰু সৰু কথাবিৰ আজি যেতিয়া আপুনি আপোনাৰ ভাষণ শুনিব যে মুখ্যমন্ত্ৰীও আপোনাৰ এটা কথা মানি ল'লে আপুনিও মুখ্যমন্ত্ৰীক মানি ল'লে এইটোৱেতো বুজাবুজি মই ডাইৰেক্টলি ক'লোঁ যে মোৰ চেপ্টাৰ 12 এইটোলৈহে কনচাৰ্ণ বাকীলৈ 3 জেনেৰেশ্যনৰ ডেফিনেশ্যন এইটো থাকিব নালাগে আপোনালোকৰ মনত শংকা আছে আই এগ্ৰি ইমিডিয়েটলি বাকীখিনি আপোনালোকে মোৰ কথা মানক যে এই 3টামান থাকিব দিয়ক আৰু লোকেল মানুহক কৈছোঁ তাত ময়ো যাব নোৱাৰোঁ আপোনালোকে কেতিয়া জেদ কৰিব বোলে ছাৰ আপুনিতো যাব পাৰিব য'ত মই কৈছোঁ ময়ো যাব নোৱাৰোঁ তাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে আৰু ই পাৰ্টিকুলাৰ কাৰণে এগ্ৰি ছাৰ আমি জেনেৰেল বুলি ভাবিছোঁ নহয় নট জেনেৰেল অনলি বৰপেটা বটদ্ৰৱা মাজুলী পোৱামক্কা 250 years old ইনষ্টিটিউট 250 years old ইনষ্টিটিউট গতিকে আপোনালোকে এইখিনি মানি লওক আমাৰ মেজৰিটি আছে পাছ কৰাব পাৰিবা ডেট ইজ নট ইম্পৰ্টেণ্ট আমি ঐক্যমতত পাছ কৰাইছোঁ সেইটো এটা মেছেজ যায় বাৰ্তা যায় হয় এতিয়া মাননীয় সদস্য মুজিবুৰ ৰহমান ৱাজেদ আলী চৌধুৰী আৰু চেয়াৰমেন আলী ডাঙৰীয়াৰ লগতে সহযোগীসকলে সংশোধনী প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিবনে মাননীয় অধ্যক্ষ মহোদয় মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতে যিখিনি খুব সহৃদয়তাৰে ময়ো বুজি পাইছিলোঁ তেখেতৰ ইণ্টেণ্টটোৰ লগতো আমাৰ কোনো বিৰোধ নাই খালি অৰ্থটোতো অলপ বেলেগ হৈ আছে তেখেতে এইখিনি মানি লোৱাৰ কাৰণে তেখেতক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু মই মোৰ যিখিনি এমেণ্ডমেণ্ট আছিলে উইথড্ৰ কৰিম ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া মাননীয় আপোনালোকে প্ৰত্যাহাৰ কৰিব যেহেতু আমাৰ এটা সংখ্যা আছিল যে এইটো মানে অকল ৰিলিজিয়াছ ইনষ্টিটিউটৰ বাহিৰেও হয়তো প্ৰযোজ্য হ'ব তেনেকুৱা এটা ধাৰণা লৈ পেলাই আমি এমেণ্ডমেণ্ট আনিছিলোঁ মুখ্যমন্ত্ৰী যিহেতু ক্লিয়াৰ কৰিছে আৰু এটা কথা লগতে কৈ দিওঁ যিখিনি মানুহ আগৰ পৰা আছে এইটো মুখ্যমন্ত্ৰী ক্লিয়াৰ কৰিছে যে সেইখিনি মানুহ থাকিব নতুনকৈ কোনো যাব নোৱাৰে গতিকে এইটো যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰ কৰিছে গতিকে আমি আমাৰ এমেণ্ডমেণ্ট মুজিবুৰ ৰহমান মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা আমাক সদনত জনালে আমি সম্পূৰ্ণভাৱে বুজি পাইছোঁ আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আমাৰ প্ৰস্তাৱৰ যি সংশোধনী আছিল সেইটো আমি উইথড্ৰ কৰিছোঁ লগতে তেখেতক মানে এটা কথা ক'বলৈ তেখেত বৰ অসমৰ কথাটো কৈছে ভাল পাইছোঁ 71ৰ আগৰ মানুহখিনিক বুলি কথাটো কৈছে যে আমি গোটেইখিনিক লৈ বৰ অসম কৰিম গতিকে সদনত দিয়া প্ৰতিশ্ৰুতি যাতে পালন কৰে আমি এইটো আশা ৰাখিছোঁ ছাৰ এক মিনিট কৈছোঁ ছাৰ আমাৰ লিডাৰেতো কৈছে গোটেইখিনি কথা কেৱল এটাই ৰিকুৱেষ্ট যে আগৰ পৰা যিসকল আছে তেওঁলোকে হাৰাশাস্তি হ'ব নালাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে অকৰ্তৃত্বশীলভাৱে যিসকল আছে এই কথাটোৰ গইনালৈ বিষয়াসকলে যাতে মানুহখিনিক আৰু বেছিকৈ হাৰাশাস্তি নকৰে তাৰ ওপৰত যাতে চকু ৰাখে ঠিক আছে